Hello guys, welcome back to my channel. আজি বহুত দিনৰ মূৰত এটা ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ আগত মই আজি বনাব লৈছো জাতিলাৰ হালৱা। তো নৰমালি সবে জাতিলা খাই ইমান ভাল নাপায়, কাৰণে আজি হালৱা বনাব লৈছো। সো তাৰ কাৰণে মই লৈছো অলপমান জাতিলাও পিহনাত পিহি লৈছো, অলপমান ড্ৰাই ফ্ৰুটছ, ইয়াত কাজু খিচমিচ আৰু কাঠবাদাম আছে, আপোনালোকে পিস্তাও দিব পাৰে, আৰু লগত লৈছো চেনি আৰু অকণমান লৈছো ইলাচি গুড়িও দিব পাৰে, বাট মই গোটা ইলাচিকে থেতালি কৰি পেলাই লৈছো, আৰু ঘিউ লৈছো আৰু গাখীৰ এই গ্লাছটো আধা লৈছো, মানে কাপটো। সো এইখিনি ইনগ্ৰেডিয়েন্টস লাগিব। সো এতিয়া কেৰাহী পাতিলো, অলপ দেৰি গৰম হ'ল। এতিয়া মই যিখিনি জাতিলা পিহনাত পিহি ৰাখিছিলো সেইখিনি দি দিছো। এণ্ড সো জাতিলাৰ পৰা অকণমান পানী ওলাই, সো মই কি কৰিলোঁ, যেতিয়া জাতিলাখিনি পিহি আছিলোঁ তেতিয়া মই পানীখিনি অলপমান চেপি পেলাই উলিয়াই দিলোঁ। সো এতিয়া সেইকাৰণে মই অকণমান দেৰি এইখিনি ভাজিম, যাতে অলপমান শুকান হৈ যায়, পানীখিনি যাতে একেবাৰে টোটেলি নাইকিয়া হৈ যায়। সো এনেকৈ মই এইখিনি অলপ দেৰি ভাজি থাকিম। ভাজি থকা টাইমত আপোনালোকে দেখা পাব যে কেৰাহীত অকণমান লাগি গৈছে। সো সেইটো টাইমত মই ইয়াত দিম গাখীৰ মই গোটেইখিনি দি নিদিওঁ, অলপ অলপকৈ দি থাকিম। তো এতিয়া মই অকণমান গাখীৰ দিছোঁ আৰু আধা গাখীৰ থৈ দিছোঁ। সো এইখিনি মই আকৌ লৰাই পেলাই মিনিমাম 5 মিনিটলৈ সেইখিনি মই ঢাকি ৰাখিম, মানে যাতে জাতিলাওখিনি সিজি যায়। সো এনেকৈ অকণমান দেৰি লৰাই পেলাই মই এইখিনি ঢাকি ৰাখিম। সো আফটাৰ 5 মিনিটছ ঢাকন উঠাই দেখিছোঁ যে গাখীৰ অলম'ষ্ট বহুতখিনি নাইকিয়া হৈ গ'ল। সো ছাইডত লাগিও গৈছে, সো এইখিনি মই গোটেইখিনি এৰুৱাই দিছোঁ। সো এতিয়া মই এইখিনি এনেকৈ লৰাই থাকিম অকণমান দেৰি কাৰণে। সো তাৰপিছত মই আকৌ গাখীৰ দি দিম, যাতে এইখিনি জাতিলাওখিনি কেৰাহীত লাগি নাযায়। সো তেনেকৈ মই অকণকৈ গাখীৰ দি থাকিম। সো এইটো ফাৰ্ষ্ট এটেমত মই গাখীৰ দিলোঁ, আৰু এইটো এতিয়া ছেকেণ্ড এটেমত মই গাখীৰ দিম। সো গাখীৰ দিলোঁ, আৰু এতিয়া মই যিখিনি খুন্দি ৰাখিছিলোঁ ইলাচি, সেই ইলাচিখিনি দি দিম। মই ইলাচি বাকলিৰ সৈতে দিছোঁ, যদি আপোনালোকে বেয়া পায় বাকলিটো, সো অকল গুটিকেইটা খুন্দি পেলাই দি দিব পাৰে, আৰু নতুবা ইলাচি পাউডাৰ দিব পাৰে। আজিকালি কিছুমানে নহয়, প্ৰায়ভাগ মানুহে জাতিলাওটো খাই ইমান ভাল নাপায়, ইভেন ময়ো ইমানো ভাল নাপাওঁ সদায় জাতিলাওটো খাই। সো কেতিয়াবা এনেকৈ এইটো ষ্টাইলত বনাই খাব পাৰে আপোনালোকে। আৰু বেচিকেলি সৰু বাচ্চাইটো জাতিলাওটো খাই ইমান পচন্দ নকৰেই। সো এনেকৈ আপোনালোকে চুইট ডিছ হিচাপে তেওঁলোকক দিব পাৰে, আৰু খাই খুবেই ধুনীয়া হৈছিলে খাবলৈ। সো আপোনালোকে পুৰা ভিডিঅ'টো চাই থাকিব। ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। সো আনফালে মই অকণমান গৰু ঘিউ লৈছোঁ। গৰু ঘিউত মই কি কৰিম, যিখিনি মই কাটি ৰাখিছিলোঁ ড্ৰাই ফ্ৰুটছ, সেইখিনি মই অলপমান চেল' ফ্ৰাই কৰি ল'ম, যাতে ধুনীয়া এটা ফ্লেভাৰ আহে। কেঁচাকৈ দিয়াতকৈ এনেকৈ অলপমান ভাজি দিলে খাবলৈ বেছি ভাল হয় ড্ৰাই ফ্ৰুটছখিনি। সো আনফালে মোৰ হালৱাখিনি অলম'ষ্ট হৈয়ে গৈছে। সো এই গাখীৰখিনি অকণমান নাইকিয়া হৈ গ'লেই মই গেছটো অফ কৰি দিম, আৰু মোৰ ড্ৰাই ফ্ৰুটছো অলম'ষ্ট হৈ গৈছে। অলপমান জাষ্ট লিটল বিট ব্ৰাউনিছ হ'লেই মই সেইখিনি নমাই ৰাখিব পাৰিম। তো লাষ্ট এটা মেইন ইনগ্ৰেডিয়েণ্ট, সেইটো হৈছে চেনি। তো চেনিৰ বদলি আপোনালোকে বেলেগো দিব পাৰে, গুড়ো দিব পাৰে, আৰু নতুবা খেজুৰ পানীত তিয়াই পেলাই মিক্সিত পেষ্ট বনাই আপোনালোকে সেইটোও দিব পাৰে। সো সোৱাদ অনুসৰি আপোনালোকে চেনি দিব, যিমান আপোনালোকে মিঠা খাই ভাল পায়।
সো মই ইয়াত চেনি দিছোঁ চেনি মই গোটেইখিনি ইউজ নকৰিলোৱে মিনিমাম মই ডাঙৰ চামুচত 2 চামুচ দিয়া হৈছে সো এইখিনি ভালকৈ লৰাই থাকিম আৰু যেতিয়ালৈকে গাখীৰখিনি একেবাৰে নাইকিয়া হৈ নাযায় মানে অলমোষ্ট অকণমান থাকিলেও একো প্ৰব্লেম নাই একদম বেছিকৈ থাকিলে ৰাখিব বিচৰা নাই মই আপোনালোকে যদি ৰাখিব বিচাৰে ৰাখিব পাৰে সো এইখিনি মই এনেকৈ লৰাই থাকিম এতিয়া মই ঢাকি নিদিওঁ এনেকৈ লৰাই লৰাই মই এইখিনি গেছটো লো ফ্লেমতে ৰাখিম মই সেয়া আপোনালোকে দেখা পাইছে মোৰ গাখীৰখিনি অলমোষ্ট বহুতখিনি নাইকিয়া হৈ থাকিলে সো এতিয়া লাষ্ট এণ্ড ফাইনেল ইনগ্ৰেডিয়েণ্ট মই কি দিম ইয়াত দিম 1 চামুচ গৰু ঘিউ হালৱা বনাইছোঁ আৰু গৰু ঘিউ নিদিলে সেইটো কমপ্লিট হ'ব জানো সো এয়া লাষ্ট মই গৰু ঘিউ দিছোঁ গৰু ঘিউ দিলে ফ্লেভাৰটো ধুনীয়া হয় খাবলৈ আৰু প্লাছ টেক্সচাৰটোৱে বেলেগ হৈ যায় সো ইয়াত আপোনালোকে যদি গ্ৰীণ কৰি ৰাখিব বিচাৰে তো আপোনালোকে ফুড কালাৰ ব্যৱহাৰ কৰিব পাৰে বাট মই ফুড কালাৰ একো ইউজ নকৰোঁ সো এয়া আপোনালোকৰ হালৱা ৰেডি সো এতিয়া মই এইখিনি প্লেটিং কৰিম অকণমান দেৰি এনেকৈ লৰাই থাকিম তাৰপিছত মই এইখিনি প্লেটিং কৰিম সো ফাইনেলি your হালৱা মিন্স আমাৰ হালৱা ৰেডি খুবেই ধুনীয়া হৈছিলে খাবলৈ ইভেন মোৰ হাজবেণ্ডেও কৈছে আৰু ট্ৰাই কৰি চাব কেনেকুৱা লাগিলে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু যদি আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো